Hello channel, hello guys, welcome back to my YouTube channel. বন্ধুসকল থাম্বনেল দেখি গম পাইছাই চাগে হয় আজি আমি কথা পাতিম কলা শাখাৰ শীৰ্ষস্থান পোৱা সাধনা দেৱীৰ ওপৰত। খাটি গম পাইছ যিয়ে নাম কৰি পাছ কৰিছে হয় কিন্তু এতিয়া অসমৰ ৰাইজে ধুই আছে মানে বৰ বেয়াকৈ ধুই আছে। तो कैसे हैं आप लोग? तो आओ क्या अपने कान में ईयरफोन्स डाल लो। क्या डाल भी लिए? बहुत तेज हो रहा है। खराब शुरू करते हैं बिना किसी बकचोदी के। ऊपर आए इनकी मेहनत है वो। मेहनत तो गधा भी करता है। स्टार बना दे, स्टेज पे नचवा दे, मूवी प्रमोट करवा दे और फिर वो किनको आजीवन तुम्हाक नुकुआ के বন্ধুসকল এতিয়া তোমালোকে কোৱা এই ট্ৰল খোৱা যোগ্য হয় নে নহয় কাৰণ মানে মই আজি এক ধুম বুলি আহিছো ধুম মানে বেয়াকৈ ধুম কিন্তু একদম ঠিক কাম কৰিছে এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ কি বলে তুমি মানে এজনে মানুহৰ পৰা মৰম পাইছে আনকি ডাঙৰ ইউটিউবাৰেও তেওঁৰ লগত ভিডিঅ' বনাইছে কাৰণ তেওঁৰ ব্যৱহাৰ পাতি বহুত ভাল আৰু তেওঁৰ গাত হে অহংকাৰ বোলা ভাৱটো একেবাৰে নাই সহি পকড়ে হ্যাঁ বন্ধুসকল তেওঁ গান গাইছে গোটেই অসমৰ মানুহে মৰম দিছে বলই খুজুতেই থমকিব দুভুই ডাৱৰৰ আৰতেই নতুন ৰ'দালি চিনাকি দুদিনৰ চিনাকি আঁতৰি গ'লে গৈ হ'ব যে অচিনাকি যাবলৈ নিদিবা ৰাখিব আধুৰি আৰু আমাৰ দেৱীয়ে গান গাইছে মানুহে কি কৰিছে দেখিছাই এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ কি বলে তুমি কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ ভন্টিয়ে ইমানে পঢ়িলে এদিনত কেই ঘণ্টা হেতু পাহৰিলে কেলা সেইকাৰণে মানুহে কথা ক'লে অলপ ভালকে ভাবি চিন্তি ক'ব লাগে জুখতকৈ বেছি কৰিলে মানুহে নেওচা দিবই কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে ইনে বাৰু ভন্টি তুমি ভোট কেইবাৰ দিলা নহয় মানে তাই ভোটৰ কাৰ্ডে অহা নাই আৰু তাই ৰাজনীতিৰ কথা ক'ব আহে নহয় মানে ভন্টিয়ে হাই ছেকেণ্ডাৰীটো ভালকে পাছ কৰি নিজকে কিবা এমএলএ জিকা নিচিনা কৰিছে এইটো কিমানকে লয় নহয় মানে তাই যিটো বয়সত নেক্সট জেনেৰেশ্যনক উৎসাহ দিব লাগে ভাল ৰিজাল্ট কৰিবলৈ সেইটো বয়সত তাই ৰাজনীতিৰ কথা কৈ আছে অসমৰ সাম্প্ৰতিক ৰাজনীতিক লৈতো মই প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট তেখেতে যিটো হিচাপত অসমক গাইড কৰি আছে সেইটো অসমৰ কাৰণে বহুত বেছি পজিটিভ চাইন বুলি মই ভাবোঁ কাৰণ যুৱ প্ৰজন্মৰ এগৰাকী তেওঁ যথেষ্ট জনপ্ৰিয় নেতা বুলি মই ভাবোঁ এবছৰহে হ'ল তেখেত মুখ্যমন্ত্ৰী হোৱা তেখেতে আহিয়ে আছে অসমৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰে যদি আগৰ পৰাই একো হোৱা নাই কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে যিটো এক্টিভ টাইপত তেখেতে ছাৰ্ভিচ নহয় মানে বয়স অনুযায়ী কথা ক'ব লাগে তোমাৰ মুখত ৰাজনীতিৰ কথা কোনেও শুনিব নিবিচাৰে ভন্টি সহি পকড়ে হ্যাঁ আৰু ভন্টি তুমি অলপ ধীতিৰাজৰ পৰা শিকিবা আচৰিত ছাত্ৰ এটা সপোন থাকে কি সপোন থাকিব আচলতে আন ছাত্ৰ ছাত্ৰীৰ কি সপোন থাকে সেয়া মই নাজানো কিন্তু মোৰ ব্যক্তিগত যিটো সপোন সেয়া প্ৰথম হৈছে এগৰাকী ভাল মানুহ ৰূপে সমাজত প্ৰতিষ্ঠিত হোৱা যাতে সমাজে মৃত্যুৰ পিছতো যাতে দুজনে হ'লেও মোৰ নাম লয় আৰু যাতে নিজৰ কাৰো অপকাৰ কৰিব নোৱাৰিলেও যাতে 10 জনৰ উপকাৰ যাতে সাধিব পাৰোঁ সেইকাৰণে মই আৰু বন্ধুসকল তাই হিমন্ত বিশ্ব শৰ্মা ছাৰক এনেকে নাম লৈ কৈ আছে যেনিবা হিমন্ত বিশ্ব শৰ্মা ছাৰ তাইৰ লগৰহে কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে যিটো এক্টিভ টাইপত তেখেতে ছাৰ্ভিচ দিছে আমাৰ জিলাখনৰ সকলো জেগাতে তেখেতে ঠিক কথা হেৰ ভন্টি মানুহে অকল পঢ়াত ভাল হ'লে সকলো নহয় মানুহে ব্যৱহাৰ আৰু কাক কেনেকে কথা ক'ব লাগে সেইবোৰো জানিব লাগে বন্ধুসকল এজনে মানুহৰ পৰা মৰম পাইছে আৰু এজনীয়ে মানুহৰ পৰা ধিক্কাৰ পাইছে কিন্তু একদম ঠিক কাম কৰিছে ভন্টি তুমি হাই ছেকেণ্ডাৰীহে পাছ কৰিছা বহুত বেছি হৈছে যে দেখা গৈছে ভৱিষ্যতৰ বাটত এতিয়াও বহু দূৰ আছে বন্ধুসকল কিবা এটা বস্তু জোখতকৈ অলপ বেছি হ'লে বেয়া বুলি যে কয় তাৰে প্ৰমাণ আজি আমাৰ সাধনা দেৱী কথা এষাৰ আছে নহয় বোলে অহংকাৰে বোলে মানুহৰ পতনৰ মূল কাৰণ মই যেতিয়া পঢ়োঁতে তেতিয়া মই সেইটো লেভেলত পঢ়িছিলোঁ যিটো লেভেলত মোক কোনেও বিট কৰিব নোৱাৰে মই ফ্ৰীৰ ওপৰত মোৰ ৰেংক নাযায় বুলি মোৰ সম্পূৰ্ণ বিশ্বাস হেৰ ভন্টি কনফিডেন্ট থকাটো ভাল কিন্তু সেই বুলিকে অভাৰ কনফিডেন্ট থকাটো
বেয়া আৰু য'ত নেকি তুমি জীৱন বাদত উজুতি খাবও পাৰা যেতিয়া পঢ়িছিলোঁ পঢ়োঁতে তেতিয়া মই সেইটো লেভেলত পঢ়িছিলোঁ যিটো লেভেলত মোক কোনেও বিট বন্ধুসকল এজনী ইমানেই লেভেল যে তাই কথা কওঁতেও লেভেল খাওঁতেও লেভেল শুওঁতেও লেভেল আনকি তাই মৰুৱাই থাকোঁতেও লেভেল মৰুৱাই থাকোঁতে এই টিউশ্যন ছাৰৰ পৰা মাৰে ন পুৰা মাৰে টিউশ্যন ছাৰে তাই এনেকে গান নেগাবা ফটা চাইলেঞ্চাৰডাল লৈ ধেত তেৰি তাৰ ছাগলীয়ে চিঞৰি আছে অ ইমান ঐ লাহে কোৱা ছাগলী নহয় ধেত নতুনকৈ আছামিজ মিউজিক ইণ্ডাষ্ট্ৰীত আহিছে সাধনা দেৱী বন্ধুসকল এইচএছ পাছ কৰা সকলৰ বাবে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে আৰু যিসকলৰ বেয়া হৈছিলে দুখ নকৰিবা জীৱনৰ হৰাজিকা থাকেই তো ভালকৈ পঢ়া আৰু নেক্সট বাৰ ভাল ৰিজাল্ট কৰি দেখাই দিয়া বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰা কমেণ্ট কৰা শ্বেয়াৰ কৰা আৰু চেনেলটোত যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰি লোৱা তোমালোকৰ কাৰণে বহুত কষ্ট কৰোঁ ছাবস্ক্ৰাইব কৰা জলদি কৰা নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই